ফিফা ৱৰ্ল্ড কাপত এখন মেটছত এজন গোলকিপাৰে সমগ্ৰ বিশ্ববাসীক এনেকুৱা এটা চমকপ্ৰদ দেখুৱাই থৈ গ'ল এনেকুৱা কিছুমান মেছেজ দি গ'ল বিশ্ববাসীক যে বয়স কেতিয়াও হেঙাৰ হ'ব নোৱাৰে আৰু কাকো কেতিয়াও দুৰ্বল বুলি ভাবিব নালাগে আৰু কাকো কেতিয়াও সৰু বুলি ভাবিব নালাগে এনেকুৱা কিছুমান মেছেজ বিশ্ববাসীক দি গ'ল বৰ্তমান ভজিনহা বা জছিমাৰ ডিয়াজ এই নামটো ইণ্টাৰনেট সেন্সেশন হৈ আছে ইণ্টাৰনেট সেন্সেশনৰ সৃষ্টি হৈছে সমগ্ৰ বিশ্ববাসীয়ে কেৱল ভজিনহা বা জছিমাৰ ডিয়াজ এই নামটোৱে সাৰ্চ কৰি আছে সমগ্ৰ বিশ্বত তো ঘটনাটো কি হৈছিল 15 জুন তাৰিখে গ্ৰুপ এইচত স্পেইন আৰু কেপে ভাৰ্ডেন এখন সৰু দেশ এই দুখনৰ মাজত মেচ আছিল তো কেপে ভাৰ্ডেন এখন সৰু দেশ এই দেশখনৰ জনসংখ্যা 5 লাখতকৈ কম হ'ব 5 লাখতকৈ কম আৰু প্ৰথমবাৰৰ বাবে ফিফা ৱৰ্ল্ড কাপ খেলিছে আৰু স্পেইনটো ৱৰ্ল্ড চেম্পিয়ন হয় 2010ত চেম্পিয়নশ্বিপ পাইছিল লাভ কৰিছিল ফিফা ৱৰ্ল্ড কাপ লাভ কৰিছিল স্পেইনে তো সমগ্ৰ গোটেই খেলটো যেতিয়া আপোনালোকে চাব আপোনালোকে হাইলাইট চাব মই হাইলাইট চাইছো বাৰু কিন্তু যদি কাৰোবাক লিংক লাগে মোক কমেন্ট কৰিব মই দি দিম গোটেই হাইলাইটটো যেতিয়া চাব গোটেই খেলখনত অকল স্পেইনৰ ভৰিতে বল দেখা পাব আপোনালোকে স্পেইনৰ ভৰিত স্পেইনে মুঠ 27টা এনেকুৱা কিছুমান গোল শ্বট দিছিল 27টাৰ ভিতৰত তাৰে 7টা একদম নিশ্চিত গোল মানে কোনো পদ্ধতি ৰখাব নোৱাৰে অসাধাৰণ একটা গোল হ'বই লাগিব কিন্তু কেপে ভাৰ্ডেনৰ এজন গোলকিপাৰ যিজনক সকলোৱে বৰ্তমান ভজিনহা বুলি জানে তেখেতৰ এটো মতা নাম কিন্তু তেখেতৰ নাম জছিমাৰ ডিয়াস তেও কেপে ভাৰ্ডেনৰ এটাখন মানে ওয়ালৰ নিচিনা থিয় হৈ থাকিলে গোটেই কিটা তেও গোল সেভ কৰিছে এনেকুৱা এজন গোলকিপাৰ তেখেতৰ বয়স 40 বছৰ যিটো বয়সত মানুহে খেলৰ পৰা অৱসৰ লয় কিন্তু তেখেতে এই বয়সটো দেখুৱালে যে বয়স কেতিয়াও হেঙাৰ হ'ব নোৱাৰে আৰু সমগ্ৰ বিশ্বক আচৰিত কৰিলে স্পেইনৰ ইমান ভাল প্লেয়াৰ আছে স্পেইন ৱৰ্ল্ড চেম্পিয়ন সকলোৱে জানে কিন্তু স্পেইনৰ মানুহ সমগ্ৰ বিশ্বৰ মানুহ আচৰিত যে কেনেকৈ সম্ভৱ হ'ব পাৰে ঠিক আছে 27টা গোল শ্বটৰ 27টাই তেও সেভ কৰিছে সেই মেচখন ড্ৰ হ'ল কাৰণ কেপে ভাৰ্ডেন এখন সৰু দেশ আৰু প্ৰথমবাৰৰ বাবে ফিফা ৱৰ্ল্ড কাপ খেলিছে তেওঁলোকেতো স্পেইন ৱৰ্ল্ড চেম্পিয়ন স্পেইনক গোল দিব নোৱাৰে এটো দেখা দেখি কথা সকলোৱে জানিবলগীয়া কথা ঠিক আছে যে কেপে ভাৰ্ডেনে স্পেইনক গোল দিব নোৱাৰে কিন্তু স্পেইনে 27টা গোল শ্বট দিও গোল দিব নোৱাৰিলে মেচখন ড্ৰ হ'ল 0-0 ড্ৰ হ'ল এনেকুৱা এখন খেল তো ইয়াৰ পৰা এটা মেছেজ বিশ্ববাসীক দি গ'ল যে বয়স কেতিয়াও হেঙাৰ হ'ব নোৱাৰে গতিকে আপুনি যেটো কাম কৰি আছে কৰি গৈ থাকক এদিন নহয় এদিন আপুনি সেই কামটোত সফল হ'বই গতিকে ভজিনহা বা জছিমাৰ ডিয়াস তেও কেতিয়াও কিন্তু হাৰ মনা নাছিল তেও নিজৰ যেটো বেষ্ট নিজে যেটো যিখিনি কৰিব পাৰিছিল সেইখিনি কৰি গৈছিল আৰু তেখেতৰ বৰ্তমান চিনাকি গোটেই বিশ্বত তেখেতৰ চিনাকি হৈছে এই খেলখনৰ আগমুহূৰ্তলৈকে তেখেতৰ ফলোৱাৰ্স ইনষ্টাগ্ৰামৰ ফলোৱাৰ 50,000তকৈ কম আছিল কিন্তু এই মেচখনৰ পিছত একে ৰাতিত তেখেতৰ ফলোৱাৰ 10 মিলিয়ন হৈ গৈছে আপোনালোকে চাব পাৰে এতিয়া বৰ্তমান তেখেতৰ ফলোৱাৰ প্ৰায় 12 মিলিয়নৰ ওচৰা-ওচৰি মই দি দিছো চাই লওক জছিমাৰ ডিয়াস বুলি তেখেতৰ নামটো আছে তো এনেকুৱা এটা খেল হৈ গৈছে তো খুব ভাল লাগিল